যেতিয়া মানুহজনে তোমাক সেই জেগাটোৰ পৰা আঁতৰাই দিয়ে বা যাবলৈ দিয়ে বা গুচি যোৱা বুলি কয় তাৰ পিছত বাৰে বাৰে আপুনি সেই জেগাটোলৈ আহি নিজৰ সন্মানটো কেলে নাইকিয়া কৰে এটা সময়ত সেই মানুহজনেও আপোনাৰ প্ৰতি যিখিনি ভাল ভাবো আছে ধৰক সেইখিনিও নোহোৱা হৈ অতিষ্ঠ হৈ আপোনাৰ বিষয়ে বেয়া কোৱা ষ্টাৰ্ট কৰিব গতিকে কেতিয়াও আপুনি সেই জেগাটোলৈ দুনাই নেযাব যিটো জেগাত আপোনাৰ একেবাৰে ইম্পৰ্টেন্স নোহোৱা কৰি পেলাইছে আপুনি এবাৰ ট্ৰাই কৰক দুবাৰ কৰক তিনিবাৰ কৰক আপোনাৰ নিজৰ স্যাটিসফ্যাকশনৰ বাবে তাৰ পিছতো যদি আপোনাক সেই মানুহজনে একচেপ্ট কৰা নাই বা সেই মানুহজনী একচেপ্ট কৰা নাই আকৌ আপুনি যাবনে আপোনাৰো হয়তো অকমান হলেও সন্মান বা ভালপোৱা আছে নিজৰ প্ৰতি হয়নে যদি আপুনি নিজক একেবাৰে ভাল নাপায় আপুনি নিজৰ প্ৰতি একেবাৰে সন্মান ৰাখা নাই তেতিয়াহলে গৈ থাকক আপোনাক সন্মান নকৰিব তেওঁ অসন্মান কৰিয়ে থাকিব আপোনাক তেওঁ বেয়াকৈ কৈয়ে থাকিব আৰু যদি আপুনি হেবলা শুনি ভাল পায় বা আপোনাৰ ভাল লাগে বা আপোনাৰ গাতে নালাগে তেতিয়াহলে আপুনি গৈ থাকক মোৰ কবলগীয়া একো নাই কিন্তু যদি আপুনি নিজকে অলপ হলেও ভাল পায় যদি আপোনাৰ সন্মান আপুনি আপোনাৰ পৰিয়ালৰ সন্মান আপুনি নিজৰ তাত ৰাখিছে তেতিয়াহলে সেইটো জেগালৈ বাৰে বাৰে আপুনি গৈ নাথাকিব ভাগি গল সপোন মোৰ জান ঐ জান চকুৰ পানী তাদি খেমে কাহিতান